চুনুখুৰীক টকা কেইটামান ধাৰলৈ বিচাৰিছিলোঁ তাকে চুনুখুৰীৰ ওচৰৰ পৰা আনিবলৈ যাওঁ তেতিয়াহে দৰৱ পাতি কেইটামান আনিব পাৰিম হ'ব দে তই ৰহ মই যাওঁ ভণ্টি অ' ভণ্টি উঠ আকৌ তোলে মই খাবলৈ দৰৱ আনিছোঁ নহয় উঠ ভণ্টি মই দৰৱ নাখাওঁ তই নেখালে কেনেকৈ ভাল পাবি বাৰু কচোন তই দৰৱ খালেহে ভাল পাবি উঠচোন উঠ উঠ নাখাওঁ উঠ নেখালে কেনেকৈ ভাল পাবি বাৰু উঠচোন ৰহ এইটো ধৰ খা খাওঁ তোক খাবলৈ কৈছো নে নেখাওঁ বুলি ক'লে নহ'ব নহয় মই পইচা কেইটকামানো বিচাৰি পাবলৈ আছে গম পাওঁনে নহ'লে পইচা ক'ৰ পৰা পাম বাৰু অ' দেউতানো ক'ত গ'ল জানো বেমাৰ বুলি জানিও অহা নাই ৰ'বচোন অলপ মোৰ কাম আছে মোৰ দেৰি আছে ৰ'ব লাজ লগা নাই আপোনাৰ দিন দুপৰতে যেনেকৈ মাল খাই ঘূৰি ফুৰিছে ঘৰত দুজনীকৈ ছোৱালী আছে ছোৱালী দুজনীৰ কথা অলপো নাভাবেনে আপুনি চা মই কি কৰোঁ কি নকৰোঁ সেইটো মোৰ কথা এই জন্ম হোৱা দেখিছোঁ তোক তই মোক জ্ঞান দিবলৈ আহ আপোনাৰ কৰ্মকাণ্ড দেখি আপোনাক এনেকৈ ক'বলৈ মই বাধ্য হৈ পৰিছোঁ আপোনাৰ ডাঙৰ ছোৱালীজনীয়ে কিমান কষ্ট কৰি ঘৰখন চলাই আছে এদিন তাইক সুধি চাইছে তাইক এষাৰ মৰমৰ মাত দি পাইছে হা নাই পোৱা অথচ তাই ইমান কষ্ট কৰি দোকানখন দি ঘৰখন চলাই আছিল সেই দোকানখনো আপুনি বন্ধ কৰাই দিলে ঐ এইবোৰ কথা ক'বলৈ তোৰ কোন হয় কোন হয় তই মই আপোনাৰ ছোৱালীজনীক ভাল পাওঁ চাওক আপোনাৰ ভালৰ কাৰণে কৈছোঁ এনেকৈ মাল খাই ঘূৰি ফুৰাতকৈ নিজৰ ছোৱালীজনীক সময় দিয়ক অলপমান সলনি হওক সিহঁতক আপোনাৰ মৰমৰ বহুত প্ৰয়োজন হৈ আছে ভাল পা তই কি ভাবিছ মোৰ ছোৱালীজনীক তোলৈ মই বিয়া দিম ঘটিও নিদিওঁ কেতিয়াও নিদিওঁ মোৰ যি ইচ্ছা সেয়ে হ'ব মোৰ কথা মানে কাঞ্চনৰ কাৰণে শিলৰ ৰেখা আপোনাৰ এনেকুৱাবোৰ স্বভাৱৰ কাৰণে সিহঁতে নিজৰ মাকক হেৰুৱাবলগীয়া হ'ল মনত ৰাখিব আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ সাহস তই ক'ত পালি হা ক'ত পালি মোক জ্ঞান দিবলৈ আহে তই ভাল কৰাতকৈ বেয়াহে কৰিলি নি দেউতাকক তেনেকৈ গালি পাৰি মোৰ দেউতাকৰ ওপৰত যে বহুত বেছি খং উঠি আছিলে সেইকাৰণে গালি পাৰি দিলোঁ মাকজনী ঢুকালে তাত ছোৱালীজনী কি দুখ হ'ব পাৰে বাৰু মাকজনী অকল দেউতাকৰ কাৰণে ঢুকালে টেটু গুৰিলৈকে ধাৰ খোবা লগাই থ'লে ধাৰৰ মানুহে পইচা বিচাৰি বিচাৰি আহি থাকে সেইকাৰণে গাড়ী আগত পৰি দিলে মানুহজনী এতিয়া সেইটো ছোৱালীজনী দুখ হ'ব পাৰেনে বাৰু সেইটো কথা গাঁৱৰ মানুহে সকলোৱে জানে আমিও জানো কিন্তু এতিয়া বাপেকডালে মানি ল'ব লাগিব নহয় চা মই বাপেককো দুখ দিবলৈ যোৱা নাই কিন্তু কাঞ্চনক যদি বাপেকে এনেকুৱাবোৰ কৰি থাকে কাৰ ভাল লাগিব বাৰু কচোন নিজৰে ছোৱালী হয় তাইক বাপেকে অকণো মৰম নকৰে কেনেকুৱা বাপেক হয় বাৰু এইটো এই বাপেকটো ইমান বেয়া মানুহ নহয় মদখিনি খাবলৈ এৰি দিয়া হ'লে এই সকলোবোৰ কথা বুজি পালেহেঁতেন পিছে তই কাঞ্চনৰ লগত ভাল হ'লিনে নাই ক'তনো ভাল হ'লোঁ আৰু বোলে কাঞ্চনৰ ভনীয়েকৰ গা বেয়া আজি 10 দিনমানেই হ'ল তাইৰ পৰা পইচা লৈ তোৰ পৰা পইচা লৈ যেনে তেনে ভনীয়েকক হস্পিটেলৰ পৰা দৰৱ আনি খুৱাই আছে তাইক অলপ সহায়ো কৰিব পৰা নাই নহয় মই ভনীয়েকৰ গা বেয়া হৈছে নি গমেই নাপাওঁ ৰচোন মই আজি বা কাইলৈ এপাক যাম বাৰু কিবা এটা দি থৈ আহিম পাৰিলে তই দিবলৈ গ'লে তাই আকৌ ল'বও লাগিছে নহয় তাই কেনেকুৱা ছোৱালী তই দেখোন গম পাৱই বেলেগ সময়ত নল'লেও এতিয়া ল'ব লাগিব ভনীয়েকৰ যিহেতু গা বেয়া হৈ আছে যাবিচোন বাৰু তই এপাক অ' দেউতা তোমাৰ গাতে দেখোন বহুত বেয়া আৰু ইমান কাহি আছা ভণ্টিৰো দেখোন গাটো ভাল নহয় সেইদিনাখন যে তুমি মোৰ পৰা পইচা কেইটকামান লৈছিলা দিয়াচোন মই হস্পিটেলৰ পৰা দুইটাৰে দৰৱ লৈ আনোগৈ নাই মোৰ তাত পইচা নাই
আৰু চিন্তা কৰিব নালাগে মোৰ একো নহয় আৰু মোৰ ছোৱালী বহুত শক্তিমান হয় তাই একো নহয় তাই তই এইবোৰ মিছাতেই মোৰ পৰা পইচা লৈ হেৰি কৰিবলৈ আহিছোঁ এতিয়া নাই দেউতা তাইৰ গাটো বেছিকৈ বেয়া তুমিও মোক দোকানখন খুলিবলৈ নিদিয়া হ'লা সেই দোকানখন চলা হ'লে কেইটকামান পইচা পালোহেঁতেন মই তেতিয়া দৰৱ আনিব পাৰিলোহেঁতেন তুমিয়ে দিয়াচোন কেইটকামান মোক নাই বুলি কৈছোঁ নহয় যা গুচি যায় এপাক যা তোক 10 দিনৰ আগতে 2000 দিছিলোঁহে আকৌ লাগেনে ভণ্টিৰ গাটো ভালেই পোৱা নাই বেছিকৈহে ভণ্টিৰ গাটো বেয়া হৈছে সেইকাৰণে পইচা কেইটকা বিচাৰি আহিছোঁ মই দোকানখন খুলিব পাৰিলে আপোনাক দি দিম তইনো দোকানখন কিয় খোলা নাই দোকানখন খুলিয়েতো ঘৰখন চলাই আছিলি খুলিবওতো পাৰ আমাৰ দেউতাটোহে কথা বুজি নাপায় সেইকাৰণে দোকানখন খুলিব পৰা নাই এইবাৰ আৰু দেউতাৰ কথা নুশুনো খুলিম আৰু দোকানখন পইচাকেইটা দিয়াত আপত্তি নাই লৈ যা বাৰু কিন্তু সোনকালে দিবলৈ চেষ্টা কৰিবি আপুনি চিন্তা নকৰিব মই যিমান পাৰোঁ সোনকালে দিম ভণ্টি কি হৈছেনো ভাল হস্পিটেল এখনত দেখুওৱা আকৌ 10 দিন হ'ল ভালেই পোৱা নাই দেখোন কি হৈছে ধৰিবই পৰা নাই দৰৱ পানী খুৱাইছোঁ কিন্তু ভালেই পোৱা নাই আৰু হস্পিটেললৈ নিবলৈ ইমান পইচা নাই যে দেউতাৰে কি কৰি আছেনো দেউতাৰক ক আকৌ এনেকৈ থাকিলে ভনীৰে গা ভাল পাব নেকি দেউতাকনো কি ক'ম দেউতাৰ গাটো নিজৰে বেয়া কাহ হৈছে চৰ্দি হৈছে যি কৰোঁ ময়ে কৰিব লাগিব বাৰু সেইবোৰ হ'ব মোক পইচাকেইটা দিয়ক মই দৰৱ আনোগৈ হেৰি তুমি কি ভাবি আছে আপুনি আপুনি তাইক কিয় ইমান কষ্ট দিছে আৰু এনেকুৱাবোৰ কিয় কৰি আছে আপুনি কি ভাবিছে তাইক কষ্ট দিলে মই সুখী হ'ম তাইক আপুনি বেয়া পাব পাৰে কিন্তু তাই আপোনাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰে আপুনি সদায় মোৰ মৃত্যুৰ কথা তাইক দুখ দি থাকে কিন্তু শুনক মানুহৰ মৃত্যু কেতিয়া কোনেও ক'ব নোৱাৰে হয়তো মোৰ মৃত্যু সেইদিনাই আছিলে যাৰ বাবে মই আপোনালোকৰ পৰা আঁতৰি গ'লোঁ আৰু শুনক মোৰ মৃত্যুৰ কাৰণ তাই নহয় মিছাতে তাইক কষ্ট নিদিব নহ'লে মই বৰ কষ্ট পাম মৌ অ' মৌ ইমান হৈছনে মৌ অ' মৌ মাত আকৌ কিবা এটা আমি ডাক্তৰৰ ওচৰলৈ যাম নহয় এতিয়া মৌ অ' মৌ কিবা এটা কচোন কিবা এটা ক না অ' মৌ কি হ'ল তই মতা নাই যে মৌ তই চিন্তা নকৰিবি ভাল হৈ যাব মৌ অ' দেউতা এইফালে আহাচোন বহুত দেৰি হ'ল মই মাত এষাৰো মতা নাই মৌ মৌ কিয় এনেকুৱা কৰিছ তই মৌ অ' দেউতা মৌ কি হৈছে দেউতা চোৱাচোন সি উঠনিৰ পৰা মাতে মতা নাই ৰচোন মই হৰণৰ গাড়ীখন কৈ থৈ আহিছোঁ সি আহি আছে এইক আমি ডাক্তৰ তালৈ লৈ যাওঁ তই সেই কৈছোঁ এই কাপোৰ কানি দুটামান লৈছোঁ লাগিব নহয় অ' মা চাওঁ তই কাপোৰ কানিকেইটা লৈ আছোঁ দেই মৌ এতিয়া আমি ডাক্তৰ তালৈ যাম ডাক্তৰে বেজি দিব ভাল হৈ যাব ন মা দেই সেই তুমি একো চিন্তা কৰিব নালাগে দেউতা আছে নাই দেউতা আছে নহয় দেই অ' মা ঐ কাপোৰ কানিকেইটা লৈ আহা অ' মা দেউতা মই মাৰ ওচৰলৈ দেউতা মোৰ কি হ'ল মাত নাই এবাৰ বা বুলি মাতচোন কি হৈছে
এবাৰ মাত না। অ' দেউতা, ব'লাচোন তাইক আমি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। সিহঁতে এনেকুৱা কৰিছা। অ' দেউতা, অ' মৌ, এবাৰটো মাত তই, এবাৰটো মাত। বাৰিষাৰে গধূলিত খেলিছিলো পদূলিত ল'ৰালিৰে তি মিঠা পথ বৰশীৰে মাছে ধৰি দুবৰি বন গছকি সাধু হৈ আজি থমকি ৰ'ল আইৰে মাততে আহো ভয়তে দৌৰি হেমেকা আজি ঘৰৰে পদূলি ল'ৰালি তামোলৰে ঢকুৱা টানি তাহানিতে খেলা লেমৰ চাকিৰে পোহৰত মা দেউতায়ে পঢ়োৱা সেই তামোলৰে ঢকুৱা টানি তাহানিতে খেলা লেমৰ চাকিৰে পোহৰত মা দেউতায়ে পঢ়োৱা পুখুৰীতে পানী খেলা সময়বোৰ ঘূৰি আহা চকানো ঘূৰাই ঘূৰাই হে বাটেৰে মোক উভতাই নিয়া পদূলি ঐ হ'ব আৰু তই কান্দি নাথাকচোন ভণ্টিয়ে আমাক ইমান সোনকালে এৰি থৈ যাব বুলি মই ভবাই নাছিলোঁ। দুখ মোৰ নলগা নহয়, মোৰো লাগিছে, কিন্তু মই যেনেকৈ সাহসত আছোঁ তয়ো সাহসতে থাক আকৌ। মই নোৱাৰিছোঁ, মই একেবাৰে ভাঙি পৰিছোঁ। মই বুজিছোঁ, তথাপিতো তোক এটা কথা ক'ব বিচাৰোঁ। মই গম পাওঁ এইটো সময়ত মই এইবোৰ কথা কোৱাটো একেবাৰে ভাল হোৱা নাই, তথাপিতো কৈছোঁ তই আৰু এনেকৈ অকলশৰে থাকিব নালাগে। তই মোলৈকে বিয়া হৈ আহ। মই কাৰো লগত বিয়া হ'ব নোৱাৰোঁ আৰু তোক মই আজি পৰা নিজৰ লগৰ বুলিহে ভাবিম। হ'ব দে, ময়ো তোক জোৰ নকৰোঁ,
তই যদি এনেকৈ সুখত থাকিব পাৰিম বুলি ভাবিছ এনেকৈ থাক, মোৰনো কি আৰু। হ'ব দে, এইবোৰ ভাবি নাথাক এতিয়া। মই ঘৰলৈ যাওঁ। দেউতাৰ গাটো ইমান ভাল নহয়, দেউতাক কামত অলপ সহায় কৰি দিওঁগৈ। হ'ব দে, তই যাবি, ময়ো যাওঁ। ঐ মাজনী, কিয় কান্দিছ? কি হ'ল? দেউতা, নাই ভণ্টিলৈ মোৰ বৰকৈ মনত পৰিছে। তাই আমাক ইমান সোনকালে এৰি থৈ গুচি গ'ল। আমি কি ভুল কৰিছিলোঁ যাৰ বাবে আমাক ভগৱানে ইমান কষ্ট দিছে? বৰকৈ মনত পৰিছেও তাইলৈ। দেউতা, কিবা এটা কোৱা আকৌ। মইনো তোক কি কম মাজনী? প্ৰথমতে মাৰক হেৰুৱালো, তাৰপিছত মোক। আচলতে অপৰাধী ময়েই জান। সিদিনা যদি মই তোৰ হাতৰ পৰা পইচাকেইটা কাঢ়ি নিনিলোহেঁতেন, তই ভনীয়েৰক সময়মতে চিকিৎসা কৰাব পাৰিলিহেঁতেন। নাই, অপৰাধী মই। মাজনী, তই মোক মাৰ, তই মোক, মই অপৰাধী হয়। মই ক্ষমাৰ যোগ্য নহয়, তথাপিও তই মোক ক্ষমা কৰি দিবি। নহয়, মোক মাৰ। যদি মোক ক্ষমা কৰি দিবি। দেউতা, তেনেকৈ কিয় কৈছা? নিজৰ জীয়েকৰ আগত কোনোবাই ক্ষমা খোজে নেকি? তুমি তেনেকৈ নকবা। তুমিয়ে মোৰ সাহস, তুমিয়ে মোৰ প্ৰেৰণা। তুমি নহ'লে মোৰ একোৱে নাই দেউতা। তহঁতৰ মায়ে মোক ঠিকেই কৈছিলে। শুনিছে? আমাৰ এই ডাঙৰ মাজনী বৰ জনা বুজা হ'ব, বৰ বুজাৰ শক্তি আছে তাই। মোক কৈছিলে তাই আমাৰ লক্ষী মাজনী। আৰু কৈছিল কি জান? পৃথিৱীলৈ আহিছো যেতিয়া যিমান দিন থাকিম তাই কিন্তু আমাক নেৰে। তাই পৃথিৱীত যি নহওক আমাক দুটাক চাবই মাজনী। বৰ কথা কৈছিলে। দেউতা, ভণ্টিয়ে মোক কি কৈছিল জানা? তুমি এদিন ভাল হ'বা, তুমি মোক বুজিবা, তুমি মোক মৰমেৰে এষাৰ মাত দিবা। সেই দিনটো আহিল, কিন্তু সেই দিনটো চাবলৈ আজি আমাৰ মাজত ভণ্টি নাই। মই বাৰু সঁচাকৈ বেয়া নেকি দেউতা? মোৰ কাৰণে মাও গুচি গ'ল, আৰু আজি ভণ্টি। মা, তই এতিয়াও মোৰ কথাবোৰকে ধৰি আছ ন? তই বেয়া ছোৱালী নহয়, তই মোৰ লক্ষী ছোৱালী। বেয়া মানুহ মইহে, যি সন্তান জন্ম দি প্ৰতিপালন কৰিবলৈ নিশিকিলে।
ভণ্টি তই মোক সঁচাকৈ এৰি গলি ন আমাৰ কথা এবাৰো ভাবি নাচালি তই তোক মই বহুত বেয়া পাইছো ঐ কাঞ্চন তই মোক তোক লগ কৰিবলৈ মনা কৰিছিলি কিন্তু চা তোৰ এনেকুৱা বিপদৰ সময়ত মই কেনেকৈ লগ নকৰাকৈ থাকোঁ বাৰু তয়ে কচোন মই জানো আমাৰ মাজত এতিয়া ভালপোৱা সম্পৰ্কটো নাই আৰু তই মোক এৰি দিব পাৰ কিন্তু মই তোক মনৰ পৰা কেতিয়াও এৰি দিয়া নাই মই তোক এতিয়াও ভাল পাওঁ আৰু তোক আগতো কৈছোঁ আৰু এতিয়াও কওঁ তই দুখত থকাটো বা তই কান্দি থকাটো মই কেতিয়াও নিবিচাৰোঁ তই এই কথাবোৰ পাহৰি যাচোন পাহৰিম বুলিলে পাহৰিব নোৱাৰো ইমান দিনে তাইৰ লগত কটালোঁ আৰু তাইৰ লগত কটোৱাই সময়বোৰ এতিয়া মোৰ চকুৰ আগত ভাহি আছে ইমান সৰু ছোৱালীজনী ভগৱানে লৈ যাব পাৰেনে ভগৱানে কিয় এনেকুৱা কৰিলে তই কচোন এইবোৰ ভগৱানে তোৰ ভাগ্য পৰীক্ষা লৈছে বুজিছ মাথো তই ভাগি নপৰিবি চা জন্ম মৃত্যু বিবাহ এইবোৰ কোনো কপালত লিখি নানে তোৰ ভণ্টি আৰু তোৰ মা ঠিকে আছেগৈ তাত চাগে দে তই ইমান এইবোৰ চিন্তা কৰি নাথাকিবি তোৰ নিজৰ দেহাটোৰ কথা ভাব তই যেতিয়া এতিয়া তোৰ নিজৰ দেহাটোক কষ্ট দি থাক তোৰ কি হ'বগৈ বাৰু তয়ে কচোন একো নহয় দেউতাই মোক জান কালি বৰ ভালকৈ মাতিছে কাঞ্চন বুলি মাতিছে মৰমতে মাজনী বুলি মাতিছে আৰু মোৰ কাৰণে হেনো দেউতাই মদো এৰি দিব আৰু মোৰ বন্ধ হোৱা দোকানখন দেউতাই খুলি দিম বুলি কৈছে শুনি বৰ ভাল লাগিল কিন্তু চা তই এতিয়া এনেকৈ মন মাৰি নাথাকিবি তই এনেকৈ মন মাৰি কান্দি থাকিলে তোৰ ভণ্টি আৰু মাহঁতে কেতিয়াও শান্তি নাপায় তই নিজকে সাহসী কৰ মই নোৱাৰিছোঁ সাহসী হ'বলৈ তই পাৰিবি তই নিজকে সাহসী কৰিবই লাগিব কাৰণ তোৰ লগত এতিয়া দেউতা আছে তোৰ বন্ধু আছে চাবি এদিন সকলো ঠিক হৈ যাব তই কি মোৰ লগত নাইনে মইতো তোৰ লগত সদায় আছোঁ তোৰ এজন ভাল বন্ধু হিচাপে দেউতাই কালি মোক আৰু এটা কথা কৈছে কি কৈছে দেউতাই বোলে আমাৰ ভাল পোৱাৰ কথাটো তহঁতৰ মাৰ আগত ক'বলৈ যাব আৰু যদি তহঁতৰ মায়ে এই সম্পৰ্কটো মান্তি হয় তেতিয়া আৰু আমাৰ চিন্তা নাই মানি ল'ব মানে তোকচোন আগতে কৈছোঁ মোৰ মায়ে তোৰ আৰু মোৰ ভাল পোৱা কথা কেতিয়াবাই মানি লৈছে তহঁতৰ দেউতাইহে এইবোৰ কথা বুজি পোৱা নাছিল বাৰু ভালেই হ'ল তয়ো তোৰ দেউতাৰ মৰম পালি এতিয়া দেউতাই আমাৰ মাৰ লগত কথা পাতিবলৈ যাব মাও মান্তি হ'ব তাৰপিছত আৰু আমাৰ বিয়াখনলৈ বেছি দেৰি নকৰোঁ কিন্তু মই হ'লে আকৌ পলাই নাযাওঁ ময়ো তোক পলুৱাই নানো তোক পলুৱাই আনি তোৰ দেউতাৰ মনত কষ্ট নিদিওঁ তোক তোৰ ঘৰৰ পৰা বিয়াহে কৰি আনিম হ'ব দে তোলৈ মই কইনাসাজত ৰৈ থাকিম আৰু তই মোক দৰা সাজত নিবলৈ আহিবি হ'ব